Hi friends, মই Apurba Bora আৰু মই মোৰ YouTube চেনেল ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গুৱাহাটী যাম। মোৰ পাৰ্চনেলি কিছুমান কাম আছে, অফিচিয়েল কাম কিছুমান আছে, তাকে যাবলৈ ওলাইছোঁ। এতিয়া মৰ্নিং 6টা বাজিছে। গা ধুই আহোঁ, গা ধুই কাপোৰ কানি পিন্ধি ওলাওঁ আৰু আমাৰ ওলাইকৈ হ'ল যাব ওলাইছোঁ গুৱাহাটী। ৰিজাৰ্ভ হ'মগৈ আকৌ। ওলাই ৰেডি হৈছোঁ। গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট এণ্ড ব্লগছ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আশা কৰোঁ মই যিবোৰ ভিডিঅ' আপলোড কৰিম আপোনালোকে চাই ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। তাৰ কাৰণে সকলোকে অনুৰোধ জনালোঁ। যাব ওলাইছোঁ, গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। 1 ঘণ্টাৰ ভিতৰত গুৱাহাটী পাবগৈ লাগে, অফিচ পাবগৈ লাগে। গতিকে অকণ খৰখেদাকৈ ওলাইছোঁ। সোনকালে যাব লাগিছিলে, কিন্তু ইয়াত অলপ বতৰ বেয়া, বৰষুণ পৰাৰ কাৰণে সোনকালে যাব নোৱাৰিলোঁ। আমাৰ গাঁওখনৰ এয়া দৃশ্য, ডাঙৰ গাঁও, উৰিয়া গাঁও। আমাৰ যিহেতু দেৰি হৈছে, 10টা বজাত পাবগৈ লাগে, সেইকাৰণে অলপ বেগাই আহিব লগা হৈছে। তেল অলপ ভৰাই লওঁ, দেখি নহ'লে খালী হ'লে যাম কেনেকৈ, সেইকাৰণে তেল ভৰাই লৈ যাত্ৰা আৰম্ভ কৰোঁ। তেলৰ দাম যি হৈছে, গাড়ীত তেল ভৰাবলৈ ভৰাই লগা হৈছে। তথাপিতো এতিয়া অলপ কমিছে, তাৰ কাৰণে চৰকাৰক ধন্যবাদ দিছোঁ। পাবগৈ লাগেতো 1.5 ঘণ্টাৰ ভিতৰত। আগতে ৰাস্তা পদূলিত আমাৰ গাড়ী চলালে কোনো পইচা পাতি দিয়াৰ কোনো প্ৰয়োজনেই নাছিলে, কিন্তু আজিকালি চৰকাৰে নতুন নিয়ম উলিয়ালে যে গাড়ী চলালে ৰাস্তাত টেক্স দিব লাগিব। আমাৰ পৰা টেক্সটো গাড়ীখন কিনোতেও ল'ব, ৰাস্তাত যদি গাড়ী চলাওঁ তেতিয়াও লয় ফাষ্টেগৰ বিষয়ে সকলোৱে জানেই। গতিকে চৰকাৰী নিয়ম পালন কৰিবলৈ গৈ ফাষ্টেগটো ৰিচাৰ্জ কৰি লওঁ, যিহেতু গাড়ীখন মোৰ নতুন। গতিকে ৰিচাৰ্জটো কৰি লওঁ। ৰিচাৰ্জ কৰাৰ পিছত আকৌ যাত্ৰা আৰম্ভ কৰিবলৈ পাইছোঁহি। জোঙাল বলহু চাগে জোঙাল বলহুৰ যি ঐতিহ্য আছে আৰু ইতিহাস জোঙাল বলহুৰ লগত কি জড়িত হৈ আছে এয়া সকলোৱে জানে। লাষ্ট এই জোঙাল বলহু পাইছোঁহি। ফিচাৰীবিলাক আগতকৈ উন্নত কৰিলে মীন পালন বিভাগে। মীন বিভাগকো মই ধন্যবাদ দিছোঁ। আৰু এতিয়া যাত্ৰাৰ ইচ্ছা মানে আপোনাৰ ঘৰৰ পৰা ওলাওঁতে বৰষুণ আৰম্ভ হৈছিলে, এতিয়াও আকৌ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে। তথাপিতো যিহেতু যাবই লাগিব, আমি আহি আছোঁ।
আমি পাইছোহি গুৱাহাটী যাওঁতে চাই যাওঁ বিষ্ণু মন্দিৰ অতিকৈ মনোমোহা মন্দিৰ। গুৱাহাটী আহিলে এপাক সোমাই ভগৱানৰ আশীষ লৈ আমি যাওঁৱেই, কিন্তু আজি যিহেতু আমাৰ সময় কম গতিকে সোমোৱা নহ'লে। আপোনালোককো অনুৰোধ কৰিছোঁ আহিব মন্দিৰটোলৈ, বহুত ভাল লাগে। But you hurt me so much that I had to leave you. Girl, I thought that you better, we'll be perfect together. But you hurt me so much that I had to leave you. We'll be perfect together, but you hurt me so much that I had to leave you. Girl, I thought that you better, we'll be perfect together, but you hurt me so much that I had to leave you. Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe, trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah.
I've been all around the globe trying to protect your soul. Traveling kori mane apunar nightmares creep while you and me repeat. This bittersweet heat is suffocating. I'm waiting and always hesitating. Kryptonite desires set my heart afire. Heart on fire. Set my heart afire. With crimson secrets and forbidden bliss, can't stay still, don't stop that thrill. My bones crave your skin, temptation within, mistakes ignite the silence. Nightmares creep while you and me repeat. This bittersweet heat is suffocating. I'm waiting and always hesitating. Kryptonite desires set my heart afire. Heart on fire. Set my heart afire. জীৱনৰ আধা কাল ট্ৰেফিক জামতে গুচি যায়। 50 বছৰ বয়সৰ মানুহ এটা 25 বছৰ কাল গাড়ী চলাই থকা অৱস্থাত গাড়ী থাকিলে তেওঁ ট্ৰেফিক জামতে আধা বয়স যায়। কথাটা বাৰু কথা হয়নে?
কৰিলে আগতেও কৈছো আধাটো গাড়ী চলাই বেছি কাম Hi guys, ঘৰ পাইছোহি আৰু অলপ দূৰ আছে গুৱাহাটীখন ঘূৰি ভাবিছিলোঁ দিনটো অলপ পাৰ কৰিম ঘূৰিম কিন্তু অফিচৰ কামৰ কাৰণে সময় নোলালে আৰু খন্তেক সময়ৰ পিছত ঘৰ পামগৈ ঘৰত গৈ অলপ কঁকালটো পুনাই দিব লাগিব বিষাইছে বহুত দিনৰ মূৰত কাৰ চলাইছোঁ তো কঁকালটো অকণমান বিষাইছে ভাবিছিলোঁ ইউটিউব চেনেল নুখোলোঁ বুঢ়া হ'লোঁ সি বয়সো হৈছে কিন্তু ইউটিউব চেনেলটো খুলিবলৈ মন গ'ল মানুহজনীয়ে প্ৰেৰণা দিলে তো ইউটিউব চেনেলটো খুলিলোঁ ভিডিঅ'বিলাক আপলোড কৰি থাকিম যেনেকৈ পাৰোঁ যিখিনি পাৰোঁ আপোনালোকে উপভোগ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব আমাৰ গুডু You said I was the only one. No one likes being lied to. You made this mess and left me with the pieces. Now I wanna burn all the bridges between us. दिल की रंगीन परछाई नचाती है फूलों में वैसे ही तुम एक तस्वीर के जैसे छाए हो इन आँखों में गुस्सा न जो কিন্তু সাগরে কি করে
I've been এইফালে দে, এইফালে 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 but it's not like I need it. I have some history গাইজ আজিলৈ ভিডিঅ'টো সামৰি মাৰিছোঁ কাপোৰ সলাওঁ to repeat. অলপ ৰেষ্ট লওঁ পিছত পুনৰ আকৌ নতুন ভিডিঅ' আপলোড কৰিম আজিলৈ বাই বাই আকৌ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব থেংক ইউ জয় হিন্দ Please friend, subscribe my YouTube channel, Blogs and Entertainment, and share with your friends.